আহা অ মায়ে বা কি কয় মা অ মা বাবা তই এইবিলাক কি কৰিলি হয় মানে মা আমি দুটা আগৰ পৰাই মা কুলক্ষণী মা আপুনি এইবোৰ কি কৰিছে এইজনী ক'ৰ পৰা আনিলে ঐ মোৰ মান সন্মান গোটাই খালে মা আমি মানে যিহেতু বিয়া হলোৱে গতিকে আপোনাৰ সেৱাতি নুচুবি মোক তহঁতে মা মা এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক মা গুচি যায় ইয়াৰ পৰা মা আপোনাৰ ভৰিত ধৰিছোঁ মা এইবাৰলৈ ক্ষমা কৰি দিয়ক মা কোনো দৰকাৰ নাই এনেকুৱা ধৰণৰ মানুহক সেৱা কৰিব এনেকুৱা ধৰণৰ মানুহক সেৱা কৰিলে নিজৰ হাত দুখন পচি যাব ব'লা তৃষ্ণা কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে তই মোৰ মন্দিৰত কি কৰি আছ তই মোৰ মন্দিৰত সোমাই মোৰ মন্দিৰটো অপবিত্ৰ নকৰিবি তইতো কুলক্ষণীয়ে মা আপুনি মোৰ কথা হেল্ল' হয় মিষ্টাৰ শইকীয়া নাই কালি মই যাম বুলি ভাবিছোঁ কি হয় তাকে আৰু চাওঁ আৰু নাই আপোনাক মই অলপ পাছত কৰি আছোঁ হা হয় কিমাননো শুই থাকে হয়, বেলিয়ে ঠিক মূৰৰ আছে, ওপৰত বাই, বান্ধে হয়। লওক এতিয়া আৰু খোৱাটো কমাব আকৌ বিয়া বাৰু পাতিলে এতিয়া অলপতো সলনি হওক এটা কথা মইতো ইমান দিন ছুটীতে আছোঁ মই পৰহিলৈ যাব লাগিব তুমি মাৰ লগত কিবা এটা মানে এডজাষ্ট কৰি ল'বা আৰু মই মাক বুজাই থৈ যাম আপুনিতো দেখিছেই ন মায়ে মোৰ লগত কেনেকুৱা বিহেভিয়াৰ কৰি আছে তথাপিও মই যিমান পাৰোঁ মাক মৰমেৰে বুজাম আপুনি এবাৰ কৈ থৈ যাব মা বুজিব মই বুজাই থৈ যাম বাৰু দিয়ক আপুনি চাহ খাওক মই মাক চাহ দি থৈ আহোঁ আৰু নুশুব কিন্তু চাহ খায়ে গা পা ধুই লওক হ'ব দিয়া চাহ লওক মা তয়ে খা মা আপোনাৰ দৃষ্টিত মইহে দুখী এই চাহকাপেটো একো কৰা নাই আপোনাক মা হেৰি মানুহজন কৈছো নহয় ইমান অন্ধকাৰত শুই আছে হেৰি শুনিছেনে হেৰি কোৱা কিনো ভাবি আছে আপুনি নাই মই কালি নাযাওঁৱেই নেকি মই চাকৰিটো বাদেই দিওঁ নেকি আৰে আপুনি এইবোৰ কি কৈছে শুনক আপুনি একদম চিন্তা কৰিব নালাগে আপুনি ভাবিছে নেকি মায়ে মোক বেছি মানে খং কৰি থাকিব মায়ে এনেও নোৱাৰে মোক বেছি খং কৰি থাকিব এনেকুৱা মৰম দিম মায়ে মোৰ নিজৰ ছোৱালীৰ দৰে ভাবিব আৰু আপুনি নিশ্চিন্ত মানে যাওক বুজিছে বাৰু আৰু এতিয়া শুনক আপুনি শুই থাকক মই আহি আছোঁ মোৰ পাকঘৰত অলপ কাম আছে শুই থাকিব দেই কিন্তু একদম চিন্তা নকৰিব ৰ'ব লাইটটো অফ কৰি দিছোঁ এওঁৰ আৰু কিবা ল'ব বাকী থাকে নেকি নাই সকলোবোৰ দিছোঁৱেই হেৰি এই বেগটো কিমান ভাল কৰা কথা ক'লোঁ তথাপিও ভাল কৰি নানিলে হেৰি ৱাহ মোৰ হিৰক দেখোন একদম হিৰ' লাগিছে দেই মই সৰুৰ পৰা হিৰ' ন হ'ব এতিয়া আৰু মোৰ লগত মুখচুবতি মাৰি থাকিব নালাগে মই ইয়াত সকলোবোৰ বস্তু দি দিছোঁ আপুনি তাত গৈ একদম মন চন মাৰি নাথাকিব দেই হাৰে মননো কিয় মাৰিম আকৌ সোনকালে আহি যাম নহয় মই এবাৰ আহোঁতে তোমাৰ কাৰণে এযোৰ ধুনীয়া ৰঙা কাপোৰ লৈ দিম হ'ব এতিয়া আপুনি ভালদৰে যাওক মা মা তই ভালদৰে যাম আৰু এইক তুমি এনেকৈ নাথাকিবা মৰম কৰিবা তই চিন্তা কৰিব নালাগে মই এইক ৰাণীৰ দৰে ৰাখিম মই কৈছিলোঁ নহয় তুমি একদম চিন্তা নকৰিবা
থাকা হা মই যাওঁ বাই বাই ভালদৰে যাবা অ'কে যা কামটো কৰি দে দাদা মোক এৰি দিয়ক দাদা মই একো কৰা নাই মোৰ আৰু তৃষ্ণাৰ মাজত অহা মই সকলোকে মাৰি শেষ কৰি পেলাম তৃষ্ণা ইয়াৰ ঠিকনা লগাই দে আৰু চাই থকা মানুহবোৰক মেনেজ কৰি ল কোনো কাণ্ড জ্ঞান নাই ঘৰত যে মানুহজনীয়ে চিন্তা কৰি থাকিব আৰে মোবাইল ছুইচ অফ যে চাৰ্জ নাই নেকি বাৰু আজি দেখোন 5 দিনেই হ'বই আহি আৰু এওঁৰ কোনো খবৰ নাই গৈ বা পালেনে নাই কি বা কৰিছে কি বা খাইছে আপুনি ডাইল কৰা ছুইচ অফ হৈ আছে ছুইচ অফ আকৌ ছুইচ অফ এওঁৰ কিবা হৈছে নেকি বাৰু ছমাহৰ পৰা নিজৰ গিৰিয়েকৰ অপেক্ষাত থকাৰ পাছত তৃষ্ণা মানসিকভাৱে ভাগি পৰিছে তাই নিজৰ গিৰিয়েকৰ অবিহনে থাকিব পাৰিবনে চাওঁ আহকচোন হেৰা তুমি মোক কৈছিলা নহয় তুমি আহোঁতে মোৰ কাৰণে এযোৰ ৰঙা কাপোৰ লৈ আনিম বুলি আনিবানে তুমি নোহোৱা আজি 6 মাহে হ'ল না তুমি গৈ পাই ফোন কৰিছা না মেছেজ মায়ে মোক বৰকৈ অত্যাচাৰ কৰে জানা আৰু 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 সকলোৱে কয় তুমি হেনো এই পৃথিৱীত নাই কিন্তু তুমি মোক কৈ গৈছা নহয় যে তুমি সোনকালে ঘূৰি আহিবা নাই তুমি আছা নাই তুমি বাৰু সঁচাকৈ নাই নেকি নাই এয়া কেতিয়াও হ'ব নোৱাৰে কাৰণ তুমি মোক কৈ গৈছা নহয় তুমি সোনকালে ঘূৰি আহিবা আৰু আৰু মোৰ কাৰণে এযোৰ ধুনীয়া ৰঙা কাপোৰ লৈ আনিবা বুলি তোমাৰে প্ৰেমতে মোৰ মন যে উন্মনা তুমি এইটো শেষ কামনা অনুৰাগী মনে ৰিঙিয়াই তোমাক মাতে তুমি মোৰ মাথো মোৰ হোৱা না সজনা তেৰে বিনা সজনা জি না সকো মেৰে ও তনুৱা ফাগুন তুমি দুচকুৰ চাৱনি তোমাৰে অভিমান ভাৱনা জিলিকে মৰম ঐ তই কি এনেদৰে বহি বহি খাব আহিছ নেকি প্ৰথমতে বেলেগ অজন পয়াৰৰ হতুৱাই মোৰ ল'ৰাটোক মৰুৱালি এতিয়া কি বহি বহি খাব আহিছ নেকি তোৰ গিৰিয়েৰেতো ঢুকালেই এতিয়া তোৰ ইয়াত কোনো স্থান নাই একমাত্ৰ মানুহক ভাল দেখুৱাবলৈ তোক মই ইয়াত ৰাখিছোঁ নাই নাই মা এওঁৰ একো হোৱা নাই আপুনি এইবোৰ কি কৈ আছে বা তেওঁ মোক কৈ থৈ গৈছে যে তেওঁ সোনকালে আহিব মোৰ কাৰণে এযোৰ ৰঙা কাপোৰ লৈ আনিব ঐ তইতো পাগলীয়েই তোৰ লগতে মোকো পাগল নকৰিবি মোৰ ল'ৰাক মৰুৱা তোৰ পয়াৰ গৰাকীয়ে তোক এৰি থৈ গ'ল নেকি আৰু ৰহ এইযোৰ ল আৰু তোক সদায় সদায় কাব লাগিব নেকি তোৰ গিৰিয়াৰে আৰু নাই এওঁক এৰি যাব নোৱাৰে তই পিন নহ'লে মই তোক কাটি পেলাম দুচকুৰ চাৱনি তোমাৰে অভিমান ভাৱনা জিলিকে মৰম সিমান মোৰ মন কাঢ়িলা হিয়াৰ মেৰে ও তনুৱা
দুচকুৰ চাৱনি তোমাৰে অভিমান ভাৱনা জিলিকে মৰমুখীমান মন সকলোবোৰ কামটো ময়ে কৰিছোঁ ন, কান্দিবতো লাগিবই। মা আপুনি এইবোৰ কি কৈছে মা? আপুনি আপুনি মোৰ পৰা কি লুকুৱাইছে সঁচাকৈ কওক মা। সকলোবোৰ কৈ দিয়ক মা। মোক কৈছিল বিয়াৰ পাছত গিৰিয়েকৰ ঘৰতেনো শাহুৱেকে নিজৰ ছোৱালীৰ দৰে ৰাখে, কিন্তু আপুনি সকলোবোৰ যিহেতুকে গমেই পাইছা, এইখিনিও শুনি ল। এই সকলোবোৰ কামটো ময়েই কৰিছোঁ। বিক্ৰম মোৰ ভাই হয়। ময়ে পিছা কৰিবলৈ বিক্ৰমক কৈছিলোঁ মোৰ ল'ৰাটোৰ পৰা আঁতৰাবলৈ, কিন্তু সি তোক ভাল পাই পেলাইছিল বাবেই সি মোৰ ল'ৰাটোকেই মাৰি পেলালে। আপুনি এইবোৰ কি কৈছে মা? মা আপোনাক মা বুলি ক'লে ঘৃণা লাগিছে মোৰ। এটা সপোন ভাঙি যোৱাৰ পিছত এটা নতুন সপোনৰ জন্ম হয়, আৰু সপোনবোৰৰ মাজতে ওলমি ৰয় আশাৰ সমাধিবোৰ। কম বুলি ভবা কথাবোৰ কিয় জানো কোৱা নহ'ল। মোৰ দৰে তোমাৰো বাৰু ৰৈ গ'ল নেকি ক'বলৈ বহু কথা? যদি পাৰিলো হয় দুহাতৰ মুঠিত ধৰি ৰাখিলোহেঁতেন সময়বোৰ, আৰু তেতিয়া তোমাক হেৰুৱা ভয়ে খেদি নুফুৰিলেহেঁতেন মোক। এবাৰলৈ মোৰ হোৱা না, সদায় তোমাৰ বাবে মই ফাগুন হ'ম। উচ্চতাৰ শিখৰত সেঁতুৰীয়া হৈ শিমলুৰ দৰে ফুলিব তোমাৰ, মোৰ আৰু আমাৰ সপোনবোৰ। অৱশেষত তৃষ্ণাৰ গিৰিয়েকক হত্যা কৰা অপৰাধীকেইজনক গাঁৱৰ মানুহে জেললৈ পঠিয়ালে, আৰু এই অপৰাধীকেইজন আছিলে তৃষ্ণাৰ শাহুৱেক আৰু তৃষ্ণাৰ গিৰিয়েকৰ মোমায়ে। এতিয়া তৃষ্ণাই এটি সুখৰ জীৱন যাপন কৰি আছে, আৰু তাই বেলেগৰ ঘৰত কাম কৰি হ'লেও নিজৰ জীৱনটি আগবঢ়াই নিছে। এয়াই আছিল এটি প্ৰেমৰ অৱসান, এয়াই আছিল তৃষ্ণাৰ জীৱন কাহিনী।